মাজতে বাৰিষাৰ কালতে নিবা শ্বিলঙলে লাগে মই না যাম 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 ৱাটাৰফল চাম 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 কাটা চামুচেৰে খাম খাম খাম। আমাৰ কপালত আকৌ এইবিলাক গান গোৱাৰ ভাগ্য নাই দেই ভাইটি। আয়ো খুৰা দিও এইবিলাক কি কথা কৈছে আপুনি? সঁচাকে কৈছো এই গানটো আমি গাবও নোৱাৰো কাৰণ আমি বিয়া পতা মানুহ যে। মানে বুজি পোৱা নাই খুৰা দিও অকণমান বুজাই দিয়কচোন। মানে গানটোত কৈছে কি গানটোত শ্বিলঙলৈ যোৱা কথা কয়, গতিকে মই যদি গানটো গাং মানুহজনীয়ে যদি শুনে গানটো গালেই মোক শ্বিলঙলৈ লগ ধৰে, মোৰতো শ্বিলঙলৈ যাবলৈ পইচা নাই সেইবাবে গাব নোৱাৰো। A few moments later. ও কুকাই কথা এটা কওঁ দেই। কি কথা? মানে আপোনাৰ পিঠটো ইমান টানকে টানকে ডাঙৰকে কিয় ওলাই গৈছে? ও এইটো মোৰ জন্মগত দুখ, কিন্তু তই ক'ত যাওনো? মানে যে কুকাই আমাৰ ঘৰত বহুত এটা খাটাৰা প্ৰব্লেম হৈছে। ঐ ভাইটি প্ৰব্লেমটো ক মই ঠিক কৰি দিম। হয় নেকি কুকাই? দে কোচোন ক প্ৰব্লেমটো কি? মানে যে কুকাই এতিয়াতো গৰম দিন পালেহি, কিন্তু আমাৰ ঘৰত যিমানেই চলালেও ফেন নচলে, ইমান দিগদাৰ হৈছে। আয়ো কামাই বুই মই বনাই দিম, মই মেকানিক হয়, ফেন বনোৱা কিবা কিবি বনোৱা চব বনাই দিব পাৰিম, কাৰেণ্টৰ বস্তু মই বনাও। নাই কুকাই আপুনি যিমান ডাঙৰ মেকানিক হলেও আমাৰ ঘৰত ফেন লগাব নোৱাৰে। ঐ ভাইটি মই কিমান টাউনত ফেন বিলাক ভাল কৰো, মই সকলোৱে ঘৰত লগাই দিও, মই মেকানিক হয়। ও কুকাই আমাৰ ঘৰত যিমানে কলেও ফেনে নচলে। আইয়ো কেছটো কি কোৱাচোন ক ভাইটি, কেছটো ক কেলে নচলে? তেনেহলে শুনক কুকাই, এই কাৰেণ্টৰ বিল বেছি হলে কাৰেণ্টটো কাটি দিয়ে যে, ঠিক সেইদৰে আমাৰ ঘৰত কাৰেণ্টটো 12,000 হৈ গ'ল, মানে কাৰেণ্টৰ বিল। সেইবাবে অফিচৰ পৰা আহি কাৰেণ্টটো আমাৰ ঘৰত কাটি দিলে। কাৰেণ্টে নাই কেনেকে ফেন চলিব? A few moments later. কাইলি পৰখিলে চুতখিলে পৰীক্ষা হ'ব, মেট্ৰিক পৰীক্ষা। ঐ উৰিকান্ত তই পঢ়িছ না পঢ়া নাই? পঢ়িছো মই বহুত পঢ়িছো। ভাল দে। যোৱা বছৰ নগেনৰ পুতি কি এই পৰীক্ষা নিদিয়াকে ফাৰ্ষ্ট ডিভিজন পাইছিলে, এইবাৰ তই পৰীক্ষা দি কিনে ফাৰ্ষ্ট ডিভিজন পাব লাগিব। হয় খুৰা ময়ো কথাটো ভাবিছো, পাম। সুন্দৰ দে, এনেকুৱা আত্মবিশ্বাস থাকিব লাগে। মোৰ আকৌ যে খুৰা মোৰ আকৌ অভাৰ কনফিডেন্স আছে, অভাৰ আত্মবিশ্বাস আছে, কি হ'ব বাৰু? বেলেগ একো নহয় দে, ভালে হ'ব। তুই কিতাপ পঢ়িলেহে আত্মবিশ্বাস বাঢ়িব, তই পঢ়িছ যেন লাগিছে দেই। মইতো খুৰা আপোনাক কৈছে ন পুৰা পঢ়িছো, মই বুক পঢ়িছো, বুক। সেইটো কাৰণে ভাল লাগে, আজিকালি ল'ৰাবিলাকে এই কিতাপৰ সলনি বুক কয়, সকলোৱে ইংলিছ জনা হৈছে, বঢ়িয়া। ধন্যবাদ কুকা। বাৰু এটা কথা গম পাইছ নাই, ইংলিছটো যে আজিকালি ডেভেলপ হৈছে, সেইবাবেতো আমাৰ দেশখনো ডেভেলপ হৈছে। হয় জানো কুকা? নহয়নো, এতিয়া তই কিতাপৰ সলনি বুক কলি, ইংলিছটো ইমান আগবাঢ়ি গ'ল। বাৰু এইবিলাক হ'ব দে, কিন্তু তই কি বুক পঢ়িছ, মানে কি বুক পঢ়িছ অকণমান কবি নেকি? কিয় নকম কুকা, শুনক মই বিভিন্ন ধৰণৰ বুক পঢ়িছো, তাৰে ভিতৰত এখন জনপ্ৰিয় বুক হৈছে ফেচবুক। হে তুই তাৰ মানে ফেচবুক পঢ়িছ, কিতাপ পঢ়া নাই? নাই কুকা মই পঢ়োগে এতিয়া, বাই। আয়ো কলেজা কি হ'ব, গ'ল এইটো ফাৰ্ষ্ট ডিভিজন বাদ দি পাছ কৰিব নাই সন্দেহ হৈছে মোৰ।